ইমান টেষ্টি হোৱা নাই। আলু পিঁয়াজ ৰেডি। ইয়াতে এই মাংস মটন আনিছোঁ আজি, মানে খাহী মাংস আমুতি বুলি। এতিয়া বনাম আৰু। আলু পিঁয়াজটো ধুনীয়াকৈ সৰু সৰুকৈ কুটি ল'লোঁ। জ্বলাও লৈছোঁ আমি 5টামান। মাংস আধা কেজি আমাৰ, সেই অনুপাতে তেল দিছোঁ। তেলটো এতিয়া গৰম হ'ব দিছোঁ। কেৰাহীটোৰ আগতে ভেন্দি ভাজিছিলোঁ বাৰু, তো সেইটো কাৰণে অলপমান হেৰি হৈছে, ধোৱা নাই আৰু সেইটো তাতেই বহাইছোঁ। মাংসটো আমি আদা নহৰু পেষ্ট আৰু মানে হালধি চালধি এইবিলাক সানি ল'লোঁ। এইটো কি কৰা বুলি কয় টাৰ্মটো নাজানো, মেৰিনেট নেকি চাগে বোধহয়। এতিয়া আমাৰ তেল গৰম হৈছে, তাতে আমি পিঁয়াজটো ঢালি দিছোঁ। পিঁয়াজটো অলপমান আমি নিমখ দি কিনে তাত কিছু সময় পকাম। এইটো আমি খুব কম পৰিমাণৰ অকণমান নিমখ দিছোঁ, দি কিনে এতিয়া এইটো কিছু সময় আমি এনেকৈ পকাই ল'ম। তাৰ কালাৰটো অকণমান চেঞ্জ হ'লে তাত আমি মাংসটো দি দিম। এতিয়া আমি লাহেকৈ মাংসটো ইয়াতে দি দিম। দি কিনে এতিয়া এইটো আমি ফ্ৰাই কৰিম। এনেকৈ কিছু সময় ফ্ৰাই কৰি থকাৰ পিছত আমি ইয়াতে আলুটো দিম লাহেকৈ। এতিয়া আমি আলু দি দিলোঁ। আলুখিনি লাৰি দিয়াৰ পিছত সোৱাদ অনুযায়ী আমি নিমখ দিম ইয়াতে। নিমখ দি কিনে আৰু কিছু সময় আমি এনেকৈ ফ্ৰাই কৰিম। ইয়াতে আমি এতিয়া অকণমান লাল মিৰ্চ আৰু মিট মছলা দিছোঁ। সেইটো আমি সিজাই ল'ম প্ৰথমতে। চাওক সুন্দৰ উতল আহি গৈছে। এতিয়া আমাৰ হ'ব আৰু বেছি সময় নাই। লাষ্ট টাইমত আমি ধনিয়াটো দি দিম। মাংসও পূৰা সিজি গৈছে। এয়া হ'বলৈ গৈ আছে আৰু বৰ বেছি 5 মিনিটমান পিছত আমি নমাই দিম, ধনিয়া দি দিম। লাষ্টত টেষ্টটো জনাম বাৰু কেনেকুৱা হৈছে। মই একচুৱেলি ফুড ব্লগাৰ নহয়, কিন্তু মানে ধৰক আজি আমুতি বুলি স্পেচিয়েল বুলি এনে কেতিয়াবা মাজে মাজে আনি বনাই খাই থাকোঁ। মাহঁতে খাই বা দেউতাহঁতে খায়। দেউতাটো বাৰু মাংস নাখায়। মা কেতিয়াবা লোকেল চৰাই হ'লে এনেকৈ মিলিলে খাই দিয়ে। কিন্তু আজি আমুতি বুলি আনিলোঁ, বনালোঁ। আপোনালোকে মই বনোৱা ষ্টাইলত বনাই খাই চাব পাৰে কেনেকুৱা পায়। বা ধৰক আপোনালোকৰ বা চবৰে ষ্টাইলবিলাক নিজা নিজা বেলেগ বেলেগ ষ্টাইল। তো আপুনি কেনেকৈ বনায় বা কেনেকুৱা কৰিলে কি ভাল হয় এইটো কমেণ্ট কৰি জনাব পাৰোঁ। আৰু একচুৱেলি সঁচা কথাটো ক'ব গ'লে মানে খাই উঠি ফিডবেক এটা দিম বুলি ভাবি আছিলোঁ। তো খালোঁ, ইমান টেষ্টি হোৱা নাই যিমান মানে ভাবিছিলোঁ। যিটো ভাবি কিনে বনাইছিলোঁ মানে সেই টেষ্টটো মানে পোৱা নাই। তো এইখিনিয়ে আৰু কি আৰু। তো আমুতি বুলি এইখিনিয়ে আছিল। এইটো ভিডিঅ'টো যদি শেষলৈকে চাইছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত চাইছে যদি ফ'ল' কৰিব। থেংক ইউ।